এইখন দোকান গুৰেশ্বৰ বাছ ষ্টেণ্ড নিয়াৰ গুৰেশ্বৰ বাছ ষ্টেণ্ড অপজিট শৰণীয়া প্লাজা। গতিকে এইখন দোকানত মই এটা মোবাইল ল'বৰ কাৰণে সুধিবৰ কাৰণে আহিছোঁ আজি। গতিকে দোকানখনৰ যিটো স্বত্বাধিকাৰী বহি আছে, গতিকে তেখেতৰ পৰা অকণমান মোবাইলৰ বিষয়ে জানিবৰ কাৰণে চেষ্টা কৰিম আৰু কি মোবাইল ইয়াতে ভাল হয় আৰু আপোনালোকৰ সুবিধা বহুত সুবিধা ইয়াতে। গতিকে গুৰেশ্বৰ বাছ ষ্টেণ্ডৰ বাছৰ পৰা নামিয়ে অকণমান শৰণা প্লাজা অপজিট শৰণা প্লাজাৰ ফালে চালে আপোনালোকে এই বিল্ডিংটো দেখা হ'ব। তাত আপোনালোকে সোমাই আহিলে গতিকে এই মোবাইল দোকানখনত আপোনাৰ যিকোনো মোবাইল ৰিপেয়াৰিং এয়া মোবাইল ৰিপেয়াৰিং কৰি থকা দৃশ্য আপোনাক দেখুৱালোঁ। এই মোবাইলটোৰ ফ্ৰণ্ট পেনেলটো বেয়া হৈছিল, এইটো চেঞ্জ কৰি দিব। ঠিক আছে দাদা, লগ পাই ভাল লাগিল আপোনাক। গতিকে অনাগত দিনত আমি আহিম যদি মোবাইলৰ কিবা প্ৰব্লেম থাকে, আৰু আমাৰ দৰ্শকো ইয়াতে আহিব। আহি আপোনাৰ যদি কিবা প্ৰব্লেম থাকে আপুনি নিশ্চয় ভাল কৰি দিব। অ'কে, আপোনাৰ মোবাইল নাম্বাৰটো দি দিব নেকি? অ'কে, তেখেতৰ মোবাইল নাম্বাৰটো মই বাৰু ডিছক্ৰিপশ্যনত দি দিম, নাইবা স্ক্ৰীণত দি দিম। গতিকে আপোনালোকৰ যদি কেতিয়াবা প্ৰব্লেম থাকে মোবাইলত, গতিকে ইয়ালৈ আহিব। গতিকে বহুত সুবিধা ইয়াতে, ওচৰতে আছে গুৰেশ্বৰ বাছ ষ্টেণ্ডৰ।